ভস্মকে আপোনালোক সকলোকে সাদৰে সম্ভাষণ জনাইছোঁ। কুণ্ডিলৰ আমন্ত্ৰিত কুকুম্বৰ, আমাৰ সভাৰ কাম প্ৰায়ে শেষ হৈছে। এতিয়া মই ভক্তিভাৱে প্ৰস্তাৱ কৰিব খোজো। দেৱৰী কিনাৰতে যেন এই সভাৰ মূল উদ্দেশ্য ব্যাখ্যা কৰি সভাত উপস্থিত সকলোকে বুজাই দিয়ে। মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱত মই আনন্দ প্ৰকাশ কৰিছোঁ। আজি এই সভাত ৰাজকুমাৰী ৰুক্মিণীৰ সয়ম্বৰ হ'ব। জগতৰ আৰাধ্যা লক্ষ্মী দেৱীয়ে নাৰায়ণক প্ৰতিবৰণ কৰিলে। সেই মুহূৰ্তৰ বাবে সকলোৱে আকুলভাৱে প্ৰতীক্ষা কৰি আছে। কালকৈ অনাৱশ্যক মহাৰাজ, শীঘ্ৰে ৰাজকুমাৰীক সভা মণ্ডপলৈ অনাহক। এই কাৰ্য যুৱৰাজে বহন কৰিছে। বংশৰ বিয়া মাত্ৰকে দুয়োৱে প্ৰৱেশ কৰিব। নাৰায়ণ নাৰায়ণ। মই দেখিছো নাৰায়ণে ৰাজকুমাৰীক লক্ষ্মীক ভাবি পাতি একেবাৰে কুশল বেৰিত বহুৱালে। আজি আমাৰ লক্ষ্য আৰু উদ্দেশ্যৰ পৰা ফালৰি কাটি যোৱাটো উচিত নহয়। ক্ষমা কৰিব মহাৰাজ, কিন্তু মোৰ মতে কৃষ্ণবিহীন কোনো সভাই বৈধ হ'ব নোৱাৰে। তোমাৰ এই গল্প সহ্য কৰা নাযাব। যদি কৃষ্ণ তোমাৰ আৰাধ্য দেৱতা, তুমি ভূমিৰ কাৰণে যোৱা নহয়। কৃষ্ণ চিন্তা কৰি নিজৰ জীৱক লগি নকৰিবি তই ভক্ত। তই কৃষ্ণৰ ভয় নেদেখাবি। শ্ৰীকৃষ্ণই মোৰ ভয়ত বহুবাৰ ভাৱনাৰ মাজত মুখ লুকুৱাই জীৱন ৰক্ষা কৰিছে। কৃষ্ণ মোৰ মুক্তিদাতা হ'ব পাৰে, মোৰ নহয়।